UK07 এটা চিনাকি নাম। যিসকলে বাইক ৰাইড কৰি ভাল পায় সেইসকলৰ কাৰণে UK07 এটা চিনাকি নাম। এতিয়া UK07ৰ এটা ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। UK07 নিজেই প্ৰায় 2 ঘণ্টাৰ ভিডিঅ' এটা ইউটিউবত আপলোড কৰিছে আৰু তাত উল্লেখ কৰিছে যে এইটো মোৰ লাষ্ট ভিডিঅ'। ইয়াৰ পিছত আৰু মোৰ চেনেলৰ পৰা কোনো ধৰণৰ ভিডিঅ' নাহে, মানে মই আত্মহত্যা কৰিম। এতিয়া যেতিয়া কোনোবা এজন মানুহে ক'ব যে এইটো মোৰ শেষ ভিডিঅ', মানুহৰ মনত নিশ্চয় উৎকণ্ঠা জাগিব। কি হ'ল তাৰ? এনে কি কাম কৰিলে যাৰ কাৰণে সি শেষৰটো ভিডিঅ' আপলোড কৰিছে আৰু এতিয়া মই নিজে মৰিম বুলি ঘোষণা কৰিছে। UK07 নামৰ চেনেলটোৰ স্বত্বাধিকাৰ অনুৰাগ দোভালে উল্লেখ কৰা মতে আজি কেইবামাহ ধৰি সি ডিপ্ৰেশ্যনত ভুগি আছে। সি নিজৰ ভিডিঅ'ত কোৱা মতে সি কেইবাবাৰো আত্মহত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু আজি কেইবাদিন ধৰি সি খোৱা বোৱা একোৱেই কৰা নাই, অৰ্থাৎ মানুহটো ডিপ্ৰেশ্যনত ভুগি আছে। এতিয়া আমি সকলোৱে জানো ডিপ্ৰেশ্যনত ভোগা মানুহে যিকোনো কাম কৰিব পাৰে আৰু তাৰ সেই 2 ঘণ্টাৰ সেই ভিডিঅ'টোৱে এতিয়া ছ'চিয়েল মিডিয়াত যিসকল অনুৰাগী আছে অনুৰাগীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰ সেই ভিডিঅ'টোৱে যিসকল অনুৰাগীসকলক চিন্তাত পেলাইছে। ইমান দিনে মানুহে ভাবি আছিল যে UK07 কি কাৰণে ছ'চিয়েল মিডিয়াত এক্টিভ নাই, কি কাৰণে ভিডিঅ' নাহে, কিন্তু এতিয়া শেষত কৈছে যে মই আচলতে ডিপ্ৰেশ্যনত আছিলোঁ, সেইটো কাৰণে মই ভিডিঅ' দিয়া বন্ধ কৰিলোঁ আৰু এতিয়া মই মৰিবলৈ সাজু হৈছোঁ। এইবোৰৰ কাৰণটো কি? সি কোৱা মতে সি ভাল পোৱা যিজনী ছোৱালী নামটো ঋত্বিকাক সি নিজৰ পচন্দ মতে বিয়া পাতিছিল, কিন্তু তাৰ পিতৃ মাতৃৰ কথা আছিল যে পিতৃ মাতৃয়ে নিজৰ পচন্দ অনুসৰি কোনোবা এজনী ছোৱালী বিয়া পাতি দিব, কিন্তু UK07 নিজৰ পচন্দ অনুসৰি ঋত্বিকাক বিয়া পাতিলে আৰু সেইটোৱে তাৰ ভুল হৈ গ'ল। এতিয়া তাৰ পিতৃ মাতৃয়ে হেনো তাক ঘৰৰ পৰা উলিয়াই দিছে কাৰণ সি অন্য জাতিৰ ছোৱালী বিয়া পাতিছে আৰু সি অভিযোগ কৰা মতে তাৰ ভাতৃয়েও তাৰ লগত অন্যায় কৰিছে। এতিয়া আমি নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা। শেষত UK07ৰ ভাতৃয়ে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে যে অনুৰাগে কোৱা এই কথাবোৰ আচলতে মিছা কথা, তাৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা হোৱা নাই। UK07 লগতে উল্লেখ কৰে যে তেখেতৰ পত্নী তেখেতৰ লগত বৰ্তমান নাই, কাৰণটো হ'ল তাৰ পিতৃ মাতৃ। এতিয়া সি পিতৃ মাতৃৰ লগতো নাই, এতিয়া সি পত্নীৰ লগতো নাই। তাৰ পিতৃ মাতৃয়ে হেনো তাক ঘৰৰ পৰা উলিয়াই দিছে আৰু ভাবুকি দিছে যদিহে তই এইজনী ছোৱালীক লৈ ঘৰত আহ তেনেহ'লে তোৰ ওপৰত পুলিচ কেছ কৰিম। আৰু এইবোৰৰ পাছত সি ঘৰৰ পৰা ওলাই আহিছে। এতিয়া তাৰ লগত তাৰ পৰিয়াল নাই, এতিয়া তাৰ লগত তাৰ পত্নীও নাই। এতিয়া আমি নাজানো কোন সঁচা কোন মিছা। যদিহে এজন মানুহে কয় যে মই মৰিম, তেতিয়া কিন্তু সকলো মানুহৰে চিন্তা হ'ব ন, কাৰণ কি বা হ'ল। একাংশ ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰে ক'ব খোজে যে এইটো আচলতে এটা ভাইৰেল হোৱাৰ ট্ৰেণ্ড। তাৰ আজিকালি ভিউজ নহা হ'ল, সেইকাৰণে সি এইবোৰ আবুল তাবুল বকিছে যাতে ভাইৰেল হ'ব পাৰে।